ৰাইজ, অসমীয়া ভাষা জাতিলৈ সংকট নমাই অনা নাগৰিকত্ব সংশোধনী বিলখন বাতিল কৰাত পূৰ্ণ সমৰ্থন জনাওক। যিখন বিল আইনত পৰিণত হ'লে আমাৰ অসমখন বাংলাদেশীয়ে ভৰি পৰিব, তেতিয়া আমাৰ অসমীয়া হিচাপে কোনো অস্তিত্ব নাথাকিব আৰু আমি অসমীয়াই আমাৰ অসমতে বিদেশী হ'ব লাগিব। যদিহে বাংলাদেশী বিলখন পাছ হয়, তেতিয়া অসমীয়া জাতি যাব, মাটি যাব, ভেটি যাব আৰু সংস্থাপন যাব। সেয়েহে বাংলাদেশী আহি যাতে অসমত থিতাপি ল'ব নোৱাৰে, তাৰ বাবে ৰাইজে একত্ৰিত হৈ বাংলাদেশী বিলখন বিৰোধিতা কৰিবলৈ আহ্বান জনোৱা হ'ল। জয় আই অসম।